কাইলৈ হৈছে স্বাধীনতা দিৱস গতিকে সকলোকে স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইখিনি সময়ত মোৰ মনলৈ এটা প্ৰশ্ন আহি আছে যে পৰমবীৰ চক্ৰ আচলতে কি? আমি শুনি আহিছোঁ পৰমবীৰ চক্ৰ এই সন্মানটো প্ৰদান কৰা হয়। আপোনালোকৰো নিশ্চয় জানিবলৈ মন যায় পৰমবীৰ চক্ৰ এই সন্মানটো কিয় প্ৰদান কৰা হয় বা কাক প্ৰদান কৰা হয় বা কেতিয়াৰ পৰা প্ৰদান কৰি আহি আছে। এই ভিডিঅ'টোত অতি চমুকৈ এই কথাকে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু আচলতে বহুত জানিবলগীয়া কথা এইটো। মই অলপ ষ্টাডি কৰি যে গম পালোঁ যে অতি কম সময়ত কোৱাটো সম্ভৱ নহয়। মই কেতিয়াবা দীঘল ভিডিঅ'ত আপোনালোকক জনাম। আজি আপোনালোকক আচলতে পৰমবীৰ চক্ৰ কি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিছোঁ। আচলতে শত্ৰুৰ উপস্থিতিত সৰ্বোচ্চ পৰিমাণৰ বীৰত্বৰ বাবে ভাৰতৰ সকলো সামৰিক শাখাৰ যি বিষয়া আছে আৰু অন্যান্য তালিকাভুক্ত কৰ্মচাৰীৰ বাবে এইটো হৈছে এটা সৰ্বোচ্চ মানে বীৰত্বৰ বঁটা। আচলতে আপোনালোকৰ নিশ্চয় জানিবলৈ মন যায় যে কেতিয়াৰ পৰা প্ৰৱৰ্তন কৰা হৈছিলে এই পৰমবীৰ চক্ৰ যিটো সন্মান। আচলতে 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা এই সন্মান প্ৰৱৰ্তন কৰা হৈছিলে আৰু মৰণোত্তৰভাৱেও দিব পৰা যাব বুলি তেতিয়াৰ পৰাই তেওঁলোকে প্ৰকাশ কৰিছে। আমি যদি একেবাৰে চমুকৈ ক'বলৈ যাওঁ সংস্কৃতত মানে কি জানেনে? পৰমবীৰ চক্ৰ মানে চূড়ান্ত সাহসীৰ চকা। পৰম মানে সংস্কৃতত চূড়ান্ত, বীৰ মানে হ'ল সাহসী আৰু চক্ৰ মানে হ'ল চকা। চূড়ান্ত সাহসীৰ চকা, এইটো হৈছে পৰমবীৰ চক্ৰ। সবিশেষ তথ্য কেতিয়াবা আপোনালোকক জনাম। নিশ্চয় জানি আপোনালোকে ভাল পালে, যদি ভাল পাইছে ভিডিঅ'টি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। যদি কিবা মোৰ ভিডিঅ'টিত কোৱাত ভুল ভ্ৰান্তি হৈছে, কাৰণ এইটো ইমান সৰু কথা নহয়, মই ক'বলৈ চেষ্টা কৰিছোঁ। যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে মোক আঙুলিয়াই দিব আৰু মাফ কৰি দিব। ধন্যবাদ।